খবৰ? আপোনালোক নিশ্চয় ভালে আছে। মোৰ ইউটিউব চেনেল চয়নিকা ভ্লগছলৈ আপোনালোকক সকলোকে স্বাগতম। মই আজি এঠাইলৈ যাম। সেই ঠাইডোখৰ হৈছে গুৱাহাটীৰ খানাপাৰাত হৈ থকা হুনাৰ হাট মেলালৈকে। তাত বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ ওলাই আছে। ব'লকচোন যাওঁ, তেন্তে আপোনালোককো দেখাম। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেন্তে। এয়া আমি আহি পাই গ'লোঁ। দেখিছেনে আপোনালোকে কিমান মানুহ আহিছে? এইখন হৈছে মেইন গেটখন। দেখিছেনে আপোনালোকে কিমান মানুহ? বাপৰে, আচৰিত মানুহ আহিছে দেই। এইবোৰ দেখিছেনে? সকলোবোৰ হাতে বনোৱা, লোহাৰে হয় এইবোৰ। এনেদৰে আমি গৈ আছোঁ এতিয়া। মানুহ চাৰিওফালে মানুহ, জাগা নাই। এইবোৰ বাঁহ বেতেৰে সজোৱা চব বস্তু আছে। ইয়াত লিখা আছে আই লাভ হুনাৰ হাট। এইবোৰ হৈছে কাৰ্পেট, সকলোবোৰ হাতে বনোৱা হয়। ইমান ডাঠ, ভালেই লাগে। এইবোৰ হৈছে জুৱেলাৰী। এইবোৰ হৈছে ধুনীয়াকৈ দৰ্জা বা খিৰিকীত লগাব পৰা ধুনীয়া পুতলাৰে হাতে বনোৱা হয় এইবোৰ। ইয়াত যিবোৰ বস্তু পোৱা গৈছে সকলোবোৰ হাতে বনোৱা। এইবোৰ হৈছে ঘড়ী, ইমান ধুনীয়া। চাওকচোন বাৰু ঘড়ীবোৰ। এইকেইটা টাইমাৰ ছেট কৰিব পৰা। কিমানবোৰ আছে চাওকচোন, কাঠৰে হয় এইবোৰ। এইটো আগৰ দিনৰ মিউজিক হয়। চাওকচোন। এই লেম্পকেইটা চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে নহয়নে? ইমান ধুনীয়া হয়। ইয়াত মূৰ্তিও পোৱা যায়। এই লেম্পকেইটা মোৰ বেছি ভাল লাগিছে, বহুত ধুনীয়া লাগিছে, কিন্তু বহুত বেছিয়ে দাম হয়। ভিতৰত লাইট ফিটিং কৰিব পাৰি, ইমান ধুনীয়া হয়। এইকেইটা চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে নহয়নে? মানুহ, চাৰিওফালে মানুহ। কিমান যে মানুহ ক'ৰ পৰা আহিছে চাওকচোন। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাইছে। এইকেইখন চাওকচোন, এইখন ইমান ধুনীয়া ডাইনিং টেবুল হয়। আগৰ দিনৰ ৰজা মহাৰাজাবোৰে যেনেকুৱা বস্তু ব্যৱহাৰ কৰিছে তেনেকুৱা ধৰণৰ।
এইবোৰ হৈছে জুৱেলাৰী, এইবোৰ হৈছে আকৌ বেতেৰে নিৰ্মাণ কৰা বিভিন্ন ধৰণৰ বেগ, খৰাহী, সকলোবোৰ বিভিন্ন ৰাজ্যৰ পৰা ষ্টলবোৰ আহিছে। সকলো ধৰণৰ বস্তু পুতলাকেইটা চাওকচোন বাৰু, কিমান ধুনীয়া লাগিছে নহয়? এইবোৰ বাঁহ বেতেৰে নিৰ্মাণ কৰা জাপি, এইকেইটা জাপি, অসমৰ জাপি, পল, সকলোবোৰ আছে ইয়াতে। বেগ, এই বাকেটটো চাওকচোন ইমান ধুনীয়া লাগিছে। এইকেইখন চাওকচোন, কিমান দিনৰ পুৰণি বস্তু। এইকেইখন হাতেৰে কাম কৰিছে। চাওকচোন ফুলকেইটা, ইমান সৰু সৰু ফুল, কিমান কষ্ট কৰি বনাইছে, সেইবাবে হয়তো ইমান দাম। এই আলমাৰিটো চাওকচোন, এইকেইটা লোহাৰে বনাইছে। এইবোৰ ৱালত মাৰিব পাৰি, ইমান ধুনীয়া হয়। এইবোৰ হৈছে বানাৰসী শাড়ী, ষ্টলবোৰ চাওক, ইমান ধুনীয়া লাগিছে ষ্টল কেইটা। ষ্টেজত অমিত কুমাৰে গান গাই আছে। বহুত দূৰৰ দূৰৰ চেলিব্ৰিটিবোৰো আহিছে। 11 তাৰিখৰ পৰা আৰম্ভ হৈছিলে, 20 তাৰিখলৈকে হ'ব। প্ৰত্যেক দিনে সন্ধিয়া 5 বজাৰ পৰা ৰাতি 10 বজালৈকে নানান ধৰণৰ গায়ক, বিভিন্ন ধৰণৰ চেলিব্ৰিটিবোৰ আহিছে, ইয়াত পাৰফৰ্মেঞ্চ দিছে। এই মূৰ্তিকেইটা চাওকচোন, ইমান ধুনীয়া লাগিছে। সকলো ধৰণৰ গণেশ বাবাৰ পৰা আদি কৰি ৰাধা কৃষ্ণৰ পৰা আদি কৰি এইটো প্ৰত্যেক দিনাই একোজন ডাঙৰ ডাঙৰ শিল্পী মঞ্চত থাকে। এইকেইজন তাৰে লিষ্টৰ হয়, মানে কোন তাৰিখে কোন থাকিব সকলোবোৰ আছে। দেখোন কিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিবোৰ আহিছে। এইবোৰ সকলোৰে নাম ইয়াত মেনশ্যন কৰা আছে। জুবিন গাৰ্গকো মতা হৈছিলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেইখন আপোনালোকক সকলোকে বহুত ধন্যবাদ।